খুব পিটন চলিব আৰু এচিডত খুব পিটন চলিব খাৰকে কি কৰিব সোমাই এনেকুৱা পিটিব পিটি গেছখিনি কি কৰিব নাইকিয়া কৰি ইয়াত কি কৰোঁ গেছ হ'লে কি হ'ব খাৰ খাই দিয়াৰ লগে লগে আমি লাহেকৈ আৰু পদাপতি আৰম্ভ কৰি লওঁ হয় নহয় যাব আৰু গৈ পেলাই আমাৰ কি হ'ব এই এচিডখিনি নোহোৱা এতিয়া কি হ'ল আমি যেতিয়া নেপালোঁ ৰাতি বোলে লাগি গ'ল বদ হজম হৈ গ'ল ৰাতি আমাৰ হজম নহয় ৰাতি একদম থাকিব পৰা নাই খুব কি কৰিম ফাৰ্মাচী যাব টেবলেটো নাই কি কৰিম এতিয়া খাৰতটো খাব লাগিব হয় নহয় খাৰত ক'ত থাকে কৈছিলোঁ নিমখতো থাকে আৰু ক'ত থাকে চৌদা হয় নাই চৌদাও নাই আৰু ক'ত থাকে বাৰু চাবোন হয় নহয় চাবোনটো খাই দিম দিয়া হা চাবোনটোতো আমি নাখাওঁ হয় নহয় চাহটো খাব পাৰি নোৱাৰি খাব হয় নহয় একো নাই কি কৰিম এতিয়া নিমখো বোলে নাই ভাল পৰিষ্কাৰ হৈ পৰিষ্কাৰ পানীখিনি তুমি একো নেপালে সেইটো যদি খাই দিয়া তেতিয়া কি হ'ব এই এচিডটো প্ৰতিহত কৰিব একো নেপালে সেইটো শ্ৰেষ্ঠ পায় যদি সেইটো নাই নিমখ থাকিবই এনে ঘৰত হয় নাই নিমখখিনি কি কৰিবা গৰম পানীৰ লগত দি গৰম মানে বেছি গৰম নহয় কুহুমীয়া গৰম অলপ সৰহকৈ ল'বা অলপ সৰহকৈ লৈ সেই নিমখখিনিও যদি খাই দিয়া তেতিয়া কি হ'ব এই এচিডত কি প্ৰতিহত কৰিব গম পালানে তেতিয়াহ'লে এচিডত মাৰিবলৈ কি লাগিব আমাক খাৰক এচিডত মাৰিবলৈ কি লাগিব খাৰক তেতিয়া সেই আমাৰ খাৰকটো মেইন বস্তু এই এচিড আৰু খাৰক যেতিয়া লগ লাগিব এচিড প্লাছ খাৰক যেতিয়া লগ লাগিব তেতিয়া কি হয় বাৰু যেতিয়া লগ লাগিলে কি সৃষ্টি হয় লৱণ সৃষ্টি হয় কি সৃষ্টি হয় লৱণ এইটোৱে মেইন কি সৃষ্টি হ'ল তেতিয়াহ'লে লৱণ এই লৱণটো আকৌ কেনেকুৱা হ'ব কি বুলি কৈছিলোঁ কেতিয়াবা তাত এচিডৰ পৰিমাণ বাঢ়ি থাকে হয় নহয় কেতিয়াবা তাত কি হয় খাৰকৰ পৰিমাণ বেছি থাকে হয় নহয় যেতিয়া আমাৰ কি মই যে দেখাইছিলোঁ যে ইয়াত যেনিবা 20 ml থাকে ইয়াত যেনিবা খাৰক 10 ml মিলিলিটাৰ তাৰ পৰিমাণটো বেছি আছে বাৰু এচিডৰ পৰিমাণ বেছি আছে হয় নহয় যেতিয়া এচিডৰ পৰিমাণ বেছি থাকিব এই লৱণটো কি বুলি ক'ব কি কৈছিলোঁ যেতিয়া এচিডৰ পৰিমাণ যেতিয়া বেছি থাকিব এই লৱণটো কি বুলি ক'ব লিখা দিছিল কোৱা কি আছে কি বুলি ক'ব কি লৱণ বুলি ক'ব জানানে কোনোবা নাই চোৱা কি বুলি ক'ব আমলিক লৱণ কি বুলি ক'ব আমলিক লৱণ এইটো ক'ব কি আমলিক লৱণ যেতিয়া এচিডৰ পৰিমাণটো যেতিয়া বেছি থাকে তাত কি হ'ব আমলিক হোৱাৰ লগে লগে আমি কি ক'ম তাত কি লিটমাছটো পাম বাৰু কি উৎসৱ দবাম লিটমাছটো কি দিম নীলা দবাম নে থম নে ৰঙা দবাম নীলা হয় নহয় নীলাটো ডুবাই দিয়াৰ লগে লগে তাৰ কালাৰটো কি হ'ব ৰঙা হ'ব নীলাটো ডুবাই দিয়াৰ লগে লগে কি হৈ যাব ৰঙা হোৱাৰ লগে লগে আমি গম পাম তাত কি পৰিমাণটো বেছি আছে এচিডৰ পৰিমাণ বেছি হয় নহয় তাৰপিছত আকৌ চালোঁ আকৌ এইটো কিবা 10 দি দিলোঁ আমি এইটো 20 দি দিলোঁ হয় নহয় 10 আৰু 20 ইয়াত কি পৰিমাণটো বেছি আছে খাৰকৰ পৰিমাণ যেতিয়া খাৰকৰ পৰিমাণ বেছি হ'ব তেতিয়া এই লৱণটো কি বুলি ক'ব ক্ষাৰকীয় লৱণ কি বুলি ক'ব এইটো ক্ষাৰকীয় লৱণ তাক ক'ব এটা ক্ষাৰকীয় লৱণ আমি কি লিটমাছটো পাম ৰঙা কি লিটমাছটো পাম ৰঙাটো ডুবাই দিয়াৰ লগে লগে কি হ'ব নীলা হ'ব নীলা যেতিয়া আমি গম পাই যাম তাত কি বেছি আছে খাৰক বেছি গম পাইছেনে কাহিনীটো হয়নে এই বহুতখিনি কথা গম পালোঁ হয় নহয় বদ হজম কি কাৰণে হয় পেটত কি পৰিমাণ বেছি বাঢ়ি যাব লাগিব বদ হজম কেতিয়া হ'ব পেটত কি বাঢ়িব লাগিব এচিড নে খাৰক খাৰক জানো কি বাঢ়িব লাগিব কৈছোঁ লিখিছিলোঁ কি বাঢ়িব লাগিব পেটত এচিড বদ হজম হ'বলৈ পেটত কি বাঢ়িব লাগিব এচিড বাঢ়িব লাগিব এচিড বাঢ়িলে আমাৰ বদ হজম হ'ব হয় নহয় আৰু এচিডক প্ৰতিহত কৰিবৰ কাৰণে আমি কি দিব লাগিব তাত খাৰক দিব লাগিব হয় নহয় আৰু এচিড আৰু খাৰক লগ লাগিলে কি হ'ব কি সৃষ্টি হ'ব লৱণ সৃষ্টি হ'ব হয় নহয় লৱণ আমি 3টা প্ৰকাৰৰ পাওঁ এটা পালোঁ আমলিক এটা পালোঁ ক্ষাৰকীয় আৰু এটা পালোঁ প্ৰসম এটা পালোঁ কি
হয় না তো দুইটা পৰিমাণ যেতিয়া সমান হ'ব এই লৱণটো হ'ব কি প্ৰথম এচিডটো যদি বেছি হয় সেইটো হ'ব কি আম্লিক আকৌ ক্ষাৰকটো যদি বেছি হয় সেইটো হ'ব কি ক্ষাৰক ঠিক আছে বুজি পাইছা ঠিক আছে পৰা ক্ষাৰকীয় হৈছে নহয় জানো তেনেকৈ অম্লৰ পৰা অম্লিক নহয় এইটো আশু হৈ যায় তেতিয়া অম্ল হয় আমলিক হৈ যায় দেই আমলিক শব্দটো আহিছে দেই তোমালোকে সদায় মনত ৰাখিবা এচিডৰ সোৱাদ টেঙা ক্ষাৰৰ সোৱাদ কেনেকুৱা ক্ষাৰৰ ক্ষাৰৰ সোৱাদ কেনেকুৱা তিতা ক্ষাৰৰ সোৱাদ তিতা আৰু কি আছে তিতা আৰু কেনেকুৱা হ'ব লাগিব বিজুলীয়া আৰু কেনেকুৱা হ'ব লাগিব বিজুলীয়া হয় না এইটোৱে ক্ষাৰক পানী দি দিয়াৰ লগে লগে বস্তুটো